হেল্ল' এভৰিৱান, বিচনাৰ পৰাই আজি গুড মৰ্ণিং। কাৰণ যোৱা ৰাতিটো মই ভালদৰে টোপনি নাপালোঁ, ইমান মহ মানে একদম কাণৰ ওচৰত আহি পেং পেঙাই থাকে। মোৰ ৰুমটোত তাৰমানে ভাইটি দুজন আহিছিলে, যোৱাকালি ৰাতি খানা এটা আছিল, তো তাহাঁতক থাকিবলৈ দিলোঁ মোৰ আঁঠুৱাখনত, মোৰ বিচনাখনত। মই ইয়াতে থাকি গ'লোঁ, তো মহৰ উৎপাতত মানে টোপনি যাব নোৱাৰিলোঁ ভালকৈ। তো উঠোতে অলপ দেৰি হৈ গ'ল সেইকাৰণে। আৰু ইহঁতে নাচাই কিয়, পূৰা মস্তি মাৰি শুই আছে, উঠাই দিলেও উঠিবই হোৱা নাই তাৰমানে। একো নাই দিয়কচোন, আলহীক মানে দিবই লাগিব, অতিথি দেৱ ভৱ বুলি যে কথা এষাৰ আছে, সেইকাৰণে তাহাঁতক দিবই লাগিব। মই মহৰ কামোৰা খালেও টেনশ্যন নাই। আৰু আজি মিস্ত্ৰী নাহে, যোৱাকালি এইখিনি কাম কৰি থৈ গ'ল। দুজন আহিছিল যোৱাকালিৰ ভিডিঅ'টো, যোনে চোৱা নাই চাব পাৰে। তো এখন ৱাল কমপ্লিট হৈ গ'ল। আৰু তাৰপিছত আহি গ'লে মৰণা মৰা মেচিন, আমাৰ ধান অলপ আছিল মৰণা মাৰিবৰ কাৰণে, তো সেইখিনি আহি গ'ল মেচিন। আজিকালি মেচিনততো এইখিনি এনে গৰুৰে বালেতো বহুত দিন লাগি যায়, মানে 2-3-4 দিন লাগি যায়, কিন্তু আজিকালি মেচিনত আধা ঘণ্টাত কমপ্লিট হৈ যায়। তো টেকন'লজিয়ে পূৰা ফাষ্ট কৰি দিছে মানুহক। ডাইৰেক্ট আহি গ'লোঁ মই অফিচ, তাৰমানে দেৰি হ'ল, ভিডিঅ' চিডিঅ' বনাই থাকোঁ ঘৰত, তো আহি গ'লোঁ জাষ্ট অফিচ। এতিয়া কাম চাম কৰোঁ অলপ। তো তাৰমানে আমাৰ অফিচৰ সন্মুখত যিখন খেলপথাৰ আছে, তাতে মানে 9 তাৰিখে আহিব আমাৰ CM, লাখপতি বাইদেউ আঁচনিৰ কাৰণে। তো তাৰ কাৰণে হেলিপেড বনাবৰ কাৰণে ইয়াতে চূণ গলি আছে, তাকে আহিলোঁ চাব কেনেকৈ বনাই। চাওঁ আজি হেলিপেড দেখা নাই আগতে, কেনেকৈ বনায়। আমাৰ অফিচৰ সন্মুখতে হয় আৰু খেলপথাৰখন। তো আহি গৈছোঁ এতিয়া মই চাব হেলিপেড। হেলিপেডটো আমাৰ ডিপাৰ্টমেণ্টে বনায়, আমাৰ অফিচৰ ওচৰতে। তাৰমানে এইখন গান্ধী মৈদাম, এইখনক গান্ধী মৈদাম নকয় না, সেইকাৰণে তাৰ ওচৰতে ফিল্ড। আৰু ইয়াতে এই দেখছে না, ইয়াতে আহিব তাৰমানে মামা আহিব, CM আমাৰ 9 তাৰিখে। তো হেলিপেড বনাই আছে। পাৰছা নাই দাংবা হাই ফ্লাই এইচটো সৰু হৈছে নেকি হিচাপত? আচ্ছা, বৈধ্য পেণ্ডেল বনাই দিছে। এই চিষ্টেমতহে বনোৱা হয়, আজি ফাৰ্ষ্ট দেখা পালোঁ চিষ্টেমটো। এইটো এইবাৰ ব্ৰাছ মাৰি দিব নেকি? H2 দেখাং, H2, এইটো H, ইয়াতে পেলাব হেলিকপ্টাৰখন। এইয়া H, বৈধ্য ডাঙৰ ফিল্ড, বৈধ্য ডাঙৰ পেণ্ডেল বনাই আছে। তো লাখপতি বাইদেউক মানে 10,000 টকা দিব আহি আছে মামাই। তো ফাইনেলি আজিৰ কাৰণে এনে ৰাউণ্ডটো এনে মানে আকৃতিটো দি থোৱা হ'ল, আৰু পিছত আৰু দিব লাগিব। তো যিহেতুকে 9 তাৰিখলৈকে আহিব, বৰ্তমানো বহুত সময় আছে, সেইকাৰণে আজি এৰা হ'ল। আৰু এইফালে দাদাহঁতে বেৰিকেড বনাই আছে, মানে CM নামাৰ পিছত চাৰিওফালে ঘূৰি মেলি মানে লগ কৰিবতো মানুহ, তো সেইকাৰণে বেৰিকেড বনাই আছে। গৰম লাগি গ'ল ইয়াতে ৰ'দত ৰখি ৰখি। এইয়া H2ত কিন্তু ভাল কালাৰ ধৰছে, আৰু হ'বই নেকি? আৰু 3 ক'ত আহি পালোঁ মই অফিচত আহি গ'লোঁ। তো তাতে পূৰা গৰম লাগি গ'ল একদম, আৰু ঠাণ্ডা অহাৰ লগে লগে অফিচত ঠাণ্ডা লাগি গ'ল, এইখন পিন্ধি ল'লোঁ। তো আমাৰ চাদিকুল ভাইয়ে যোৱাকালি মেডিকেল টেষ্ট কৰি আহিল, অলপ টেনশ্যনত আছে, কিবা বোলে চকুৰ বোলে অলপ কিবা হেৰি হৈছে। টেনশ্যন ল'ব লগা একো কথা নাই, ফজি সেইটো প্ৰব্লেম কৰে, ইয়াতে এনে নাই। ফাইনেল ৰিজাল্ট ওলাই গৈছে। তো এইবাৰ চাগে ডাইৰেক্ট মই ঘৰত যাম, বা ঘৰত যোৱাৰ পিছত ভিডিঅ'টো সামৰি দিম। হয়তো আৰু ক'ৰবাত কিবা হ'লে ভিডিঅ'টো উঠাব পাৰোঁ, তো গম পাবই এনেও।